চকু আৰু ডিঙিটোৰ এইখিনিত ফুলি বিষত হৈছে বেটিৰ আজি ভীষণ জ্বৰ। বেটিৰ এইবোৰ হোৱা দেখি আজি মোৰ মনটো বিৰাটেই বেয়া লাগিল। অকল বেটিয়ে নহয়, তিৰিও পৰিছে বেমাৰত। দিনে ৰাতি পূজা চাই পকেট কৰিলো খালি, এতিয়া আৰু তিৰি চুলিক চিকিৎসা কৰিবৰ কাৰণে নাই পকেটত মানি। বেটি আৰু মানুহজনীক আজি এই অৱস্থাত এৰি থৈ আহিবৰ মোৰ মনে নাছিল, কিন্তু কি কৰিবি গাইছ, আমি আৰু কাম কৰি খোৱা মানুহ, কাম নকৰিলে আমাৰ ঘৰ নচলে, সেইকাৰণে আহি গলো মই কামত। আজি আমি বামুণীগাঁৱত এখন থিয়েটাৰৰ মঞ্চ বনাই আছো, আৰু এই মঞ্চখনত লক্ষ্মী পূজাৰ নিশা এখন বম নাটক হ'ব। সকলোৱে আহিবা, একেলগে চাম আৰু ফুল এনজয় কৰিম। এনজয় কৰাটো পাছৰ কথা, আগতে ঘৰত যোৱাৰহে কথা। ঘৰত বা বেমাৰত তিৰি চুলিৰ কি হৈ আছে অৱস্থা। কামত আহোঁতে বেটিয়ে কৈছিলে চিকেন চাওমিন আনিবা, সেইকাৰণে চিকেন চাওমিন ল'বা সোমালো। এতিয়া চিকেন চাওমিন খিনি লৈ এই ৰিতম ভাইটিৰ লগত চিধা আহি গলো ঘৰত আহিয়ে বেটিক চিধে তাৰ চাওমিন খিনি দিলো। তাৰ প্ৰিয় খাদ্যটো পাই বেটিৰ কিমান যে ফূৰ্তি। মাকৰ বেমাৰ হোৱা দেখি আজি কৃতিয়ে তাৰ মন পচন্দৰ বস্তুটো নিজে আগে নাখায় মাকক খুৱাই দিলে। মাকৰ প্ৰতি থকা এই মৰমকণ দেখি আজি সঁচাই মোৰ মনটো বিৰাটেই ভাল লাগিল। আজিৰ মিনি ব্লগটো ইমানেই আছিলে গাইজ, বাই বাই।